গাইছ এতিয়া ৰাতি 12:30 বাজে চাওক গোটেই ৰাতিটো পৰি আছে হাই গাইছ গুড মৰ্নিং বেটা গুড মৰ্নিং হোৱা নাই তোমাৰ এতিয়ালৈকেও হে এই আমাৰ বেটা ৰাতি মূৰ্তি কাপোৰ ভিজাইছে সেইটো কাৰণে আণ্ডাৰপেণ্ট পিন্ধাই থৈ দিছোঁ বেটাকে এইটো আণ্ডাৰপেণ্ট এইয়া পাইজামা পিন্ধা হোৱা নাই আণ্ডাৰপেণ্ট পিন্ধাই ঘুমাই থৈ দিছোঁ এই 10টা বাজি গ'ল বাপেক পুতেকৰ গুড মৰ্ণিঙে হোৱা নাই এতিয়ালৈকে হাই গাইছ গুড মৰ্নিং সেইটো আমাৰ বেটা আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল ৰিয়েকশ্যন চাওক ইয়াৰ ৰিয়েকশ্যন ফানি ৰিয়েকশ্যন এইবিলাক চব ভিজাইছে হে চনা মাকে কাম কৰি আছে বেছিৰ অৱস্থা বেয়া ৰাতিপুৱা 5টা বজাত উঠিছিল হাগিজ খোলাই দিব কাৰণে হাগিজটো খুলি দিছে লগে লগে খোলাৰ লগে লগে পেচাব কৰি দিছে এই আছে কথা শুনি আছে কথা শুনি হাঁহি আছে আমাৰ বেটাই জিভা ওলাই আছে ইয়াৰ হাগিজ চিনি চেঞ্জ কৰি দিওঁ তাৰপিছত দুপৰীয়া লগ পাম বাৰু এয়া হাগিজ খুলি দি আছো আমাৰ বেটাই পুপ কৰি দিছে পুপ এয়া আহাম আৰু আহামৰ হাগিজ কি কৰি আছা মোৰ ল'ৰাটোক কি কৰি আছা তুমি ৰাতিপুৱাই পুৱাই কি কৰি দি আছা মোৰ ল'ৰাটোক তুমি মিঠাতেল লগাই লগাই কলা বনাই দিবা ৰে হে পিছত ক'বা কলা হৈছে নিজে মিঠাতেল লগাই লগাই কলা বনাই আছা হেবা গাইজ ভিডিঅ'টো চাই থাকিব গুড মৰ্ণিং হৈ গৈছে আমাৰ আহামৰ ভালকে হোৱাই নাই ভালকে গুড মৰ্ণিং হোৱাই নাই ইয়াৰ এতিয়া ভাটিবেলা হৈছে এতিয়া আমাৰ বেটা হাফ পেণ্টে পিন্ধি আছে আজি ৰাতিপুৱাৰ পৰা হাফ পেণ্টে পিন্ধি আছে হে হাই এই কেমেৰা অন কৰাৰ লগে লগে মন চন বেয়া হৈ গ'ল দিয়ক গাইজ মই আৰু এতিয়া ৰেকৰ্ডিং নকৰোঁ কাৰণ কেমেৰা অন কৰিলে এই মন চন বেয়া কৰি থাকে তো তাতকৈ মোৰ লগত খেলিয়ে থাকক কেমেৰা ৰেকৰ্ডিং নকৰোঁ দিয়ক কেমেৰাটো অন কৰিলে ইয়াৰ হাঁহি চাহি চব বন্ধ হৈ যায় আৰু বিশেষকৈ কেমেৰাৰ ফ্লাছটো যদি মাৰোঁ হাঁহি মাৰা বন্ধ কৰি দিয়ে বেটা আৰাম তো এয়া আমাৰ আৰাম গাইজ দেখিছে এইবিলাক চাওক কাপোৰ গোটেই ভিজাই দিছে হে কাপোৰ ইয়ালৈকে ভিজাইছে এইবিলাক চব ভিজা এই ঠাণ্ডা দি ইয়াক মই এইমাত্ৰ পেণ্টটো পিন্ধাই লৈছোঁ পেণ্টটো পিন্ধাই লৈ আপোনালোকক দেখাইছোঁ ই খুলি দিলে পেণ্ট চেণ্ট হাগিজটো খোলা পাই ই মুতি দিছে ৰিটাৰ্ণ মানে এনেকা মুতছে ইয়াৰ মুখত মুত পৰিছে এইবিলাক কাপোৰ গোটেই মুত দেখিছে তাৰ এক্সপ্ৰেশ্যন চাওক মুখৰ এক্সপ্ৰেশ্যন চাওকচোন কেনেকৈ চাই আছে কেমেৰাৰ ফালে চাওক ক্লাছটো অলপ দূৰ কৰা নহ'লে কম বয়সত চশমা লগা হ'ব দেখিছেনে কাৰোবাৰ এই ঠাণ্ডা দিয়াত কাপোৰ খুলি দিব লাগিব জানে মানে কি ক'ম আৰু ইয়াতকৈ দুখৰ কথা নাই আৰু ইয়ে তাৰ হাঁহি নাচাকি আৰু এই মুতি কেনে বৰ ডাঙৰ কামটো কৰিছে চলিয়ে হে খুলিম কেনে কাপোৰ সেয়ে হৈছে কথা এতিয়া গাইছ কাৰণ কাপোৰ খোলাৰ লগে লগে ইয়াৰ কান্দা কাটা আৰম্ভ হৈ যায় কাপোৰ ক'ত ইয়াৰ ঠাণ্ডাত চলি ঠাণ্ডা লাগি যাব হাইপ'থাৰ্মিয়া হৈ যাব জলদি কৰা গাইছ মই চলি ঠাণ্ডা লাগছে কি জানি ইয়াৰ ঠাণ্ডা লাগব হাঁহি আছে দেখো ই ক'ৰবাত উঠি যাব খোজে ঠাণ্ডা লাগছে গাইছ যোৱাকালি ভিডিঅ'টো চালে নে নাই চাব এইটো ভিডিঅ'ৰ শেষত যোৱাকালি ভিডিঅ'টো চাব কাপোৰ গোটেই ভিজা এয়া হাতচি মাৰিছে গোটেই কাপোৰ ভিজা এতিয়া দেখিছে ই খালি গাইছ আপোনালোককে চাব খুজি আছে কেমেৰাৰ ফালে খালি ভিউৱাৰ্ছবিলাকক চাই আছে কোনে কোনে চাই আছে কি কথা যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ আমাৰ বেটাৰ ফালৰ পৰা বেটাই চাই আছে মোবাইলটোৰ ফালে মোবাইলটো অফ কৰিব লাগিব নহ'লে ই গ'ল পিন্ধাই দিলোঁ বেটাক কাপোৰ চব ক্লিয়াৰ হৈ গ'ল সেয়া কাপোৰ পিন্ধাই দিলোঁ ক্লিয়াৰ হৈ গ'ল কি ধুনীয়া এইযোৰ পিন্ধাই মই আজি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ দিনত পিন্ধাই ৰাখিছিল মাকে ভালুৱালা ড্ৰেছ চাওক ভিজাই কি কৰিছে নিজে মুটি কেনে দেখিছেনে এয়া শুকান চাইড এয়া ভিজা চাইড সেইবিলাক গোটেই ভিজাইছে এয়া গোটেই লেটি পেটি ভিজাই এয়া শুকান এয়া ভিজা নিজৰ মুখতো গৈছে আনকি এইবিলাক চব ভিজা ধেৎতেৰি কি মানুহ এই হাত নাখায় খালি হাত খায় গাইছ খালি হাত খাব খোজে কি হ'ব ল'ৰাটোৰ লগত খালি হাত খাব খোজে কি হ'ব খালি হাত খাব খোজে ই কেনেকৈ কৰে চাওক মুখৰ এক্সপ্ৰেশ্যন চাওক তাৰ মুখৰ এক্সপ্ৰেশ্যন কি হৈছে হাত নাখায় হাত খাই খালি হাত খাই নখ কিমান ডাঙৰ ডাঙৰ দেখিছেনে নখ বা এইটো হাতৰ নখ এইবিলাক এইবিলাক বস্তু হাতত চালা গাইছ ভিডিঅ'টো শেষ কৰোঁ নে কি নে ৰাতিৰ ফেচটো আজি অলপ দেখাম দিয়ক আজি শুক্ৰবাৰ
তো আজি কালি মোৰ দোকান চোকান বন্ধ, তো আজি আপোনাক ৰাতিৰ ফেচটো অলপ দেখাম হে, ৰাতি আমি কেনেকুৱাকৈ পাৰ কৰোঁ। বেটাৰ ভোক লাগছে, এবাৰ লওক এক। আৰু বেটা এতিয়া চাৰ্জ খাই গৈছে, তো চাৰ্জ খাই গৈছে এয়া চাৰ্জত দিব লাগিব। চাৰ্জত দিলে মানে এতিয়া আৰু প্লে মুডত নাই, বৰ্তমান শ্লিপ মুডত যাব। কম্বল দিছিলোঁ, কম্বল চাওকচোন মোজা নাই ভৰিত, মোজা পিন্ধালে কান্দে মানে ঘামি যায়। তাৰপিছত কম্বল দিছোঁ, কম্বল গুচাই গুচাই দিয়ে, চাবচোন ললা গুচাই ললা আকৌ হে এই চব গুচাই ললা, দেখছে এক ছেকেণ্ডৰ ভিতৰত গুচাই লয়, আৰাম। মুখৰ এইটো কি ভাজ, কি ভাজ এইটো উঠাই লৈ বমি কলা ধুই দিছে মাক। ঘুমোৱাৰ নাম নাই হে, কাম নাই, খালি বমি কৰাৰ ধান্দা। এয়া মাকৰ চাওক, মাকৰ এইকাৰণেতো হাতত ইয়াৰ চুলি পাওঁ, নামাৰে ক'ত মাৰছে, সেইটো মাৰা বুলি কয় নেকি? মাকক চুলিত ধৰি লৈছে, দেখছে ইয়াৰ পৰা এডাল দুডাল চুলিটো হাতত থাকি যাব। আছে দেখছেনে গাইছ? আৰাম নুঘুমোৱা। ৰাতি কেইটা বাজে জানেনে গাইছ? চাওঁ এই মোবাইলটো টাইমটো দেখাই দিওঁ। এই চাওক 12টা বাজে, 11:59। 1 মিনিট হ'লে শনিবাৰ পৰিল। গাইছ এতিয়া ৰাতি 12:30 বাজে, চাওক গোটেই ৰাতিটো পৰি আছে। মাকে এই ৰাতি 12:30 বজাত খাই আছে, কাৰণ এই মহাশয় চাৰ্জ দিব লাগিব, পাৱাৰ বেংক চাৰ্জ হৈ আছে গাইছ। তো গাইছ ভিডিঅ'টো শেষ কৰোঁ, আপোনালোকে কেনেকুৱা পালে জনাব। গুড নাইট। এই আমাৰ বেটাই কথা কৈ আছে আপোনাক, কৈ আছে ইফালে এটা ভিডিঅ' আহি আছে, চাওক। গুড নাইট গাইছ, গুড নাইট, কালি লগ পাম, বাই বাই, টাটা।